অসম চৰকাৰে 2017 চনত অসম চৰকাৰৰ অধীনত যিখিনি নিয়মীয়া কৰ্মচাৰী আছে সেই নিয়মীয়া কৰ্মচাৰীসকলৰ এটা ঘৰ সজাৰ যিটো সপোন বা এটা ঘৰ ক্ৰয় কৰাৰ যিটো সপোন সেই সপোনটো পূৰোৱাৰ উদ্দেশ্যে আপোন ঘৰ নামেৰে এখন আঁচনি প্ৰৱৰ্তন কৰিছিল আৰু সেই আঁচনিখন বৰ্তমান 2026 চনৰ 31 মাৰ্চ পৰ্যন্ত এক্সটেণ্ড কৰা হৈছে যদি পৰৱৰ্তী সময়ত আৰু এক্সটেণ্ড কৰে সেইটো বেলেগ কথা বৰ্তমান 2026 চনৰ 31 মাৰ্চ পৰ্যন্ত আছে মানে যদিহে কোনোবাই 31 মাৰ্চ 2026 চনৰ আগতে এই আঁচনিখনৰ লাভ ল'ব বিচাৰে তেওঁলোকে ল'ব পাৰে এতিয়া আজিৰ এই ভিডিঅ'টোৰ যোগেৰে মই আপোনালোকৰ লগত এই আপোন ঘৰ আঁচনিৰ A to Z কথাখিনি আলোচনা কৰিম আৰু ইয়াত মই এইটো কথা উল্লেখ কৰিম যে এই আঁচনিখন কিয় গুৰুত্বপূৰ্ণ অকল সাবসিডিৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নে আন কিবাও ইয়াতে গুৰুত্বপূৰ্ণ কথা জড়িত হৈ আছে ইয়াৰ লগতে আলোচনা কৰিম যে এই লোনটো ল'বলৈ এলিজিবিলিটি কি হ'ব লাগে যোগ্যতা কি হ'ব লাগে কিমান টকা লোন পোৱা যায় সাবসিডি কিমান পোৱা যায় লোনটো পাবলৈ ডকুমেন্টছ কি দিব লাগিব আৰু কি ক্ষেত্ৰত এই লোনটো দিয়া হয় আৰু কি ক্ষেত্ৰত দিয়া নহয় গতিকে পলম নকৰি আমি মূল কথালৈকে আগবাঢ়ো প্ৰথম কথাটো হ'ল যে এই লোনটো কিয় গুৰুত্বপূৰ্ণ এই লোনটো এই কাৰণে গুৰুত্বপূৰ্ণ যে যিসকল ব্যক্তিয়ে নৰ্মেল এটা হোম লোন ল'বলৈ যায় বেংকত যায় তেখেতে বুজি পায় এটা হোম লোন লোৱাটো কিমান কষ্টকৰ এটা হোম লোন ল'বলৈ কিমান ডকুমেন্টছ সাবমিট কৰিবলগীয়া হয় গতিকে ডকুমেন্টছৰ অভাৱত বহুত ব্যক্তিয়ে হোম লোন ল'ব নোৱাৰি পাৰ্সোনেল লোন অধিক সুতৰ হাৰত পাৰ্সোনেল লোন লৈ ঘৰ সজা কাম মানে আৰম্ভ কৰে বা কৰিবলগীয়া হয় গতিকে হোম লোন লোৱাটো যথেষ্ট পৰিমাণে এটা কষ্টকৰ কাৰ্য কিন্তু আপোন ঘৰ যেটো স্কিম এই স্কিমটোৰ ফলত এই স্কিমটো অহাৰ ফলত যিখিনি অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিয়ে বহুত কম ডকুমেন্টছত মানে প্ৰবলেম নোহোৱাকৈ লোনটো ল'ব পাৰে গতিকে এই ক্ষেত্ৰত এই আপোন ঘৰ লোনটো বহুত গুৰুত্বপূৰ্ণ হিচাপে দেখা দিয়ে সাবসিডি কিমান পোৱা যায় সেইটো ডাঙৰ কথা নহয় কিন্তু লোনটো যে পোৱা গৈছে অতি সহজতে সেইটোহে এটা গুৰুত্বপূৰ্ণ কথা এতিয়া আহো প্ৰথম পইণ্টটো লৈ যে আপোন ঘৰ লোনটো পাবলৈ হলে এলিজিবিলিটি বা যোগ্যতা কি হ'ব লাগে প্ৰথম যেতিয়া এই স্কিমটো আঁচনিখন ওলাইছিল তেতিয়া কি আছিল যে অকল চৰকাৰে যিখিনি নিয়মীয়া কৰ্মচাৰী আছে তেওঁলোককহে এইটো সুবিধা দিয়া হৈছিল কিন্তু বৰ্তমান সময়ত অসম চৰকাৰে নিয়মীয়া কৰ্মচাৰীৰ লগতে কন্ট্ৰেকচুৱেল যিখিনি কৰ্মচাৰী আছে তেওঁলোককো এইটো সুবিধা দিছে কিন্তু সকলো কন্ট্ৰেকচুৱেল কৰ্মচাৰীয়ে এইটো সুবিধা নাপায় যিসকল কন্ট্ৰেকচুৱেল এমপ্লয়ৰ মানে কৰ্মচাৰীৰ চাকৰিৰ যিটো ম্যাদ সেই ম্যাদটো 60 বছৰলৈকে মানে নিশ্চিতি প্ৰদান কৰা হৈছে সেই সকল কৰ্মচাৰীহে এই লোনটোৰ সুবিধাখিনি লাভ কৰিব পাৰিব দুই নম্বৰতে হ'ল যে এগৰাকী ব্যক্তিয়ে আপোন ঘৰ লোনটো পাবলৈ হলে তেখেতৰ মিনিমাম বয়স হ'ব লাগিব 21 বছৰ আৰু তেখেতৰ যিটো ম্যাক্সিমাম বয়স সেইটো হ'ব পাৰে 55 বছৰ কিন্তু এই যেটো 55 বছৰ এই 55 বছৰটো সেই সকল চাকৰিয়ালৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব যিসকল চাকৰিয়ালে পেনশন লাভ কৰিব অৰ্থাৎ যিসকল চাকৰিয়ালে পেনশন লাভ নকৰে তেওঁলোকে এনেকুৱা সুবিধা লাভ নকৰিব কাৰণ তেখেতে 70 বছৰ পৰ্যন্তহে লোনৰ ইএমআইটো পৰিশোধ কৰিব পাৰিব বা বেংকৰ হেতু নিয়ম তাৰ ওপৰত যাব নোৱাৰে তেনে ক্ষেত্ৰত 55 ইয়াৰ্স প্লাস 15 ইয়াৰ্স যদি 15 বছৰৰ টাৰ্ম লৈ লয় তেনেহলে 70 ইয়াৰ্সটো কমপ্লিট হ'ব আৰু লোনটো পৰিশোধ হৈ যাব পেনশনভোগীসকলৰ ক্ষেত্ৰত নেক্সট পইণ্টটো হ'ল যে আপোন ঘৰ আঁচনিৰ যোগেৰে এগৰাকী ব্যক্তিয়ে কিমান টকা লোন লাভ কৰিব পাৰে যেতিয়া এই আঁচনিখন মুকলি কৰা হৈছিল তেতিয়া এই লোনৰ এমাউণ্টটো আছিল ম্যাক্সিমাম 15 লাখ কিন্তু বৰ্তমান 2024 চনত এইটো মানে কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইটো এক্সটেণ্ড কৰা হৈছে 30 লাখলৈকে 30 লাখলৈকে এক্সটেণ্ড কৰা হৈছে আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে 15 লাখ ম্যাক্সিমাম লিমিট থাকোতে লোনটো লৈ লৈছিল তেখেতসকলেও 30 লাখলৈকে টপ আপ কৰিব পাৰিব অৱশ্যে এটো তেওঁলোকৰ স্যালাৰিৰ ওপৰত ডিপেন্ড কৰিব এগৰাকী ব্যক্তিয়ে ম্যাক্সিমাম লোন কিমান পাব সিটো তেখেতৰ নেট স্যালাৰি থাকে সিটো তেখেতে ইনহ্যান্ড স্যালাৰি ড্ৰ কৰে সেই নেট স্যালাৰিৰ 48 টাইমছ 48 গুণ লাভ কৰিব পাৰিব অৰ্থাৎ যদিহে এগৰাকী ব্যক্তিৰ স্যালাৰি হয় 30000 रुपीस তেনেহলে তেখেতে যেটো এমাউন্ট লোন এমাউন্ট হেতু লাভ কৰিব 14,40,000 টকা যদিহে এগৰাকী ব্যক্তিৰ স্যালাৰি হয় 40000 रुपीस তেনেহলে তেখেতে লোন লাভ কৰিব পাৰিব ম্যাক্সিমাম 19,20,000 টকা আৰু যদিহে কোনোবা ব্যক্তিৰ স্যালাৰি হয় 50000 रुपीस তেনেহলে তেখেতে ম্যাক্সিমাম লোন লাভ কৰিব 24 লাখ টকা আৰু এই লোনটোত আপোনাৰ 1% সাবসিডি লাভ কৰিব আৰু এই সাবসিডিটো মানে বছৰৰ শেষত ফাইনান্সিয়েল ইয়াৰৰ শেষত তেখেতৰ স্যালাৰি একাউণ্টত ক্ৰেডিট হৈ যাব মানে তেখেতে নৰ্মেল ইন্টাৰেষ্ট ৰেটতে লোনটো পে কৰিব লাগিব ইএমআই দিব লাগিব আপোন বাহনৰ নিচিনাকৈ একে বাকি যিখিনি সাবসিডি পাব সেই সাবসিডিখিনি তেখেতৰ একাউণ্টত ক্ৰেডিট হৈ যাব নেক্সট গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই লোনটো কি ক্ষেত্ৰত দিয়া হয় আৰু কি ক্ষেত্ৰত দিয়া নহয় যদিহে আপুনি ঘৰ সাজিবলৈ পৰিকল্পনা কৰিছে
তেনেহ'লে ঘৰ সাজিবলৈ আপুনি এই লোনটো লাভ কৰিব পাৰে বা যদি আপুনি ফ্লেট কিনে তেনেহ'লে আপুনি ফ্লেট কিনাৰ ক্ষেত্ৰতো লোনটো লাভ কৰিব পাৰে কিন্তু যদিহে আপুনি এনেকুৱা কৰে যে আপোনাৰ যিটো পৈতৃক সম্পত্তি আপোনাৰ নিজৰ নামত কিনিব বুলি আপুনি লোনটো ল'ব নোৱাৰিব ধৰা হ'ল আপোনাৰ দেউতাৰ নামত মাটিবাৰী আছে তেনেহ'লে আপুনি সেই মাটিবাৰীখিনি নিজৰ নামত কিনা বুলি আপুনি লোনটো ল'ব নোৱাৰিব এতিয়া এই লোনটো পাবলৈ হ'লে আপুনি কি ডকুমেণ্টছ সাবমিট কৰিব লাগিব তাৰ ভিতৰতে আপোনাৰ প্ৰথম আহিব যেটো প্ৰুফ অফ আইডেন্টিটি মানে আপোনাৰ গভৰ্ণমেণ্ট আইডি কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ডৰ যিকোনো এটা হ'লে হৈ যাব প্ৰিফাৰেবলি আপোনাৰ গভৰ্ণমেণ্ট আইডি কাৰ্ডখন হ'লে বহুত ভাল নেক্সট হ'ল প্ৰুফ অফ ৰেচিডেন্স মানে আপুনি ক'ত থাকে তাৰ প্ৰমাণপত্ৰ দিব লাগিব সেইটো আপোনাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি বিল হ'ব পাৰে টেলিফোনৰ বিল হ'ব পাৰে নাইবা আপোনাৰ যেটো SBI যেটো আপোনাৰ মানে একাউণ্ট আছে বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ আপোনাৰ যেটো আপডেটেড কপি তাৰ ফাৰ্ষ্ট পেজটো আপুনি জেৰক্স কৰি দিব পাৰে নেক্সট লাগিব আপোনাক লাষ্ট 2 বছৰৰ ফৰ্ম 16 আপোনালোকে যিসকলে টেক্সৰ কাম কৰে নিশ্চয় জানে আৰু যদিহে নাজানেও তথাপি আপোনাৰ DDOৰ ওচৰত গ'লে আপোনাক ফৰ্ম 16 দি দিব লাষ্ট 2 বছৰৰ ফৰ্ম 16 লাগিব গতিকে এইটো গুৰুত্বপূৰ্ণ এটা ডকুমেণ্টছ নেক্সট লাগিব আপোনাৰ যদিহে আপোনাৰ স্যালাৰিটো SBI বেংকত ক্ৰেডিট নহয় বেলেগ বেংকত ক্ৰেডিট হয় তেনেহ'লে আপোনাৰ লাষ্ট 6 মাহৰ একাউণ্ট ষ্টেটমেণ্ট লাগিব লাষ্ট 6 মাহত আপোনাৰ একাউণ্টত কি লেনদেন হৈছে সেই ষ্টেটমেণ্টটো লাগিব নেক্সট লাগিব আপোনাৰ লাষ্ট স্যালাৰি সাৰ্টিফিকেট আপুনি লাষ্ট স্যালাৰি কিমান টকা ড্ৰ কৰিছে আপোনাৰ DDOয়ে সেইখন সাৰ্টিফিকেট দিব লাগিব লগত তাতে কি থাকিব লাগিব সম্পূৰ্ণ ডিডাকশনখিনি উল্লেখ থাকিব লাগিব মানে ক'ত কিমান কাটা গৈছে আপোনাৰ মানে সাৰ্ভিস ৰুল মতে ধৰা হয় NPS কিমান গৈছে কাটা আমাৰ যেটো প্ৰফেশনাল টেক্স বুলি কয় যিখিনি ডিডাকশন হয় তাৰ মানে সেই ডিডাকশনখিনি গোটেইখিনি মেনশন কৰি এখন আপোনাক স্যালাৰি স্লিপ DDOয়ে দিব লাগিব যি আপোনাক দৰমহা প্ৰদান কৰে নেক্সট যদিহে আপোনাৰ স্যালাৰিটো উইন বেংকত হয় SBI বাহিৰে বেলেগ বেংকত হয় তেনেহ'লে সেই বেংকৰ পৰা আপুনি এখন নো ডিউ সাৰ্টিফিকেট আনিব লাগিব মানে নো অবজেকশন সাৰ্টিফিকেটৰ নিচিনা যে আপুনি সেই বেংকত কোনো ধৰণৰ মানে লায়াবিলিটিজ নাই আপুনি দিব লগা নাই বা আপোনাৰ ধাৰ একো নাই বা লোনছন নাই এনেকুৱা এখন সাৰ্টিফিকেট তেখেতসকলে দিব লাগিব আৰু সেইখন সাৰ্টিফিকেট আপুনি SBI বেংকত লোন লোৱা সময়ত সাবমিট কৰিব লাগিব আৰু নেক্সট আপোনাৰ বেংকৰ পৰা এখন ফৰ্ম দিব তাত আপোনাৰ যিখিনি বৰ্তমান এসেট আছে হা সম্পত্তি আছে বা যিখিনি লায়াবিলিটিজ আছে বা দায়বদ্ধতা আছে সেই আটাইবিলাক বস্তু যাতে লিপিবদ্ধ কৰি দিব লাগিব ধৰা হ'ল আপোনাৰ কাৰ লোন ইতিমধ্যে লৈ থোৱা আছে তেনেহ'লে ফৰ্মত সেইটো বস্তু উল্লেখ কৰিব লাগিব গোটেইখিনি কথা তথ্যখিনি যাতে থাকিব আপোনাৰ কি সম্পত্তি আছে আৰু কি দিবলগীয়া আছে সেইখন বেংকে দিব আপোনাক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছটো হৈছে আপোনাৰ যিখন ল্যান্ড সাৰ্টিফিকেট বা ল্যান্ড ডকুমেণ্টছ যদিহে আপোনাৰ মাটিখিনিৰ দলিল আছে বহুত ভাল কথা যদিহে নাই তেনেহ'লে জমাবন্দী কপিটো হ'লেও হ'ব কিন্তু নৰ্মেল হাউচিং লোনৰ ক্ষেত্ৰত আপোনাৰ দলিলখন একেবাৰে মেন্ডেটৰী সেই কাৰণে বহুতৰে নহয় কিন্তু আমাৰ যেটো আপোন ঘৰ স্কিম এই আপোন ঘৰ স্কিমত কিন্তু জমাবন্দী কপিটো হ'লেও হৈ যায় বহুতখিনি মানে ইজি কৰি দিছে সেয়েহে আপোন ঘৰ স্কিমটো বহুত ক্ষেত্ৰত সুবিধা বুলি মই ভাবো আৰু এই আপোন ঘৰ লোনটো লোৱাৰ ক্ষেত্ৰত এটা জানিবলগীয়া কথা আছে এটা কথা বহুতে নাভাবে বা মানে গুৰুত্ব নিদিয়ে সেইটো হ'ল চৰকাৰে এই লোনটোৰ ক্ষেত্ৰত 240টা EMI লৈকেহে মানে কি কৰিব এই যেটো আমাৰ মানে ইন্টাৰেষ্ট যেটো মানে সাবভেনশন বুলি কয় মানে যেটো আমাৰ সাবসিডি দিয়ে হেতু দিব প্ৰদান কৰিব তাৰ ওপৰত যদি আমাৰ EMI হৈ যায় তেনেহ'লে কিন্তু চৰকাৰে হেতু প্ৰদান নকৰে মানে এটা লোন ম্যাক্সিমাম 20 বছৰলৈকেহে চৰকাৰে সাবসিডি প্ৰদান কৰিব 20 বছৰত আপোনাৰ টোটাল 240টা EMI হৈ যায় যদিহে কোনো ব্যক্তিয়ে হোম লোনটো কৰে বেছি এমাউন্ট হোৱাৰ বাবে মানে টেনিয়ৰটো মানে সময়সীমাটো বঢ়াই লয় 25 ইয়াৰ্স কৰি লয় তেনেহ'লে লাষ্ট যেটো 5 ইয়াৰ্স থাকিব সেই লাষ্ট 5 ইয়াৰ্সৰ যেটো EMI হ'ব তাত কোনো ধৰণৰ চৰকাৰে সাবসিডি প্ৰদান নকৰে গতিকে এইটো এটা জানিবলগীয়া কথা গতিকে আপোন ঘৰ স্কিমটো সন্দৰ্ভত আজিলৈ এইখিনিয়ে যদিহে মোৰ কিবা ৰৈ গৈছে আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাব আৰু যদিহে কিবা জানিবলগীয়া থাকে নিশ্চয় কমেন্ট কৰি জনাব মই যিখিনি পাৰো জনোৱাৰ কাৰণে চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ